অৰুণোদয় দিব পৰা নাছিল ইলেকশ্যনৰ আগত, কিন্তু ইলেকশ্যনৰ পিছত এটা দীঘলীয়া প্ৰক্ৰিয়া বাছনিৰ আজি সম্পূৰ্ণ হৈ গৈছে। এইটো প্ৰায় 4.5 লাখমান অৰুণোদয় বেনিফিচিয়াৰীসকলক অৰুণোদয় দিয়াৰ কাৰণে আজি উদ্বোধন কৰা হয়। আজি বাক্সা জিলাত 60,409 জন বেনিফিচিয়াৰী অৰুণোদয় পাব। এইটো এটা ধ্বজাবাহী আঁচনি আছিল, খুব এটা ভিজনাৰী আৰু সমাজৰ নিম্নতম পৰ্যায়ত যিসকলে অসহায়ভাৱে বাস কৰি আছে মহিলাসকল, তেওঁলোকক সবলীকৰণৰ ক্ষেত্ৰত প্ৰথমতে সকাহ দিব লাগিব। সেইকাৰণে সকাহ দিয়া হ'ল। এতিয়া মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকা BTCত জানুৱাৰীৰ ভিতৰত দিয়া হ'ব। তাৰ দ্বাৰা দি তেওঁলোকে নিজে বেপাৰ কৰি পেলাই আত্মনিৰ্ভৰ হ'ব লাগে, সেইটো উদ্দেশ্য আছিল। মই ভাবোঁ যে এই আঁচনিয়ে আমাৰ মহিলাসকল আৰু পৰিয়াল, অকল মহিলা বুলি নহয়, যি মহিলাই যি ঘৰত থাকে এই পৰিয়ালৰ কাৰণে ডাঙৰ সকাহ। ছাৰ, যিহেতু বিধানসভা নিৰ্বাচন আহি আছে, এইবাৰ